আজি কাতি বিহু গতিকে আমি গোটেই ছোৱালীকেইজনী এয়া টেঙা লৈ আহিছোঁ খাবলৈ যাওঁ তো খাবলৈ গৈ আছোঁ আৰু আমি এতিয়া বাহঁতৰ ঘৰত যাম তাত গৈ লগ পাই আছোঁ ৰাস্তাত আহি আছো বহুত বেছি মানুহ হৈ আছে আগত তাৰপিছত প্ৰতি বছৰে মানে এনেকৈ কাতি বিহু প্ৰতি বছৰে মানে এনেকৈ কাতি বিহুত আমি টেঙা চেঙা খাওঁ মানে কাতি বিহু মানে কি আৰু টেঙা খুৱাই ন আৰু মানে আমাৰ গাঁৱতে এনেকুৱা পৰিৱেশ বাকী বেলেগত ক'তোৱে পোৱা নাযায় আজিকালি গাঁৱতো অকণমান মানে কমিছে আৰু তাৰপৰা আমি তাত পৰম্পৰাটো ধৰি ৰাখিছোঁ সেইটোৱে তাৰপাছত এতিয়া আমি টেঙা খোৱা প্লেচ পাই লওঁ তাৰপাছত দেখাই আছোঁ আৰু সেই কলপাত চলপাত কাটি কৰি লৈছোঁ কলপাত চুৰ কৰিছে এইখন ঢুকি পাবিনি মানুহ হৈছে আকৌ হে গাইজ কি খবৰ ভালনে সকলোৱে আমাৰ টেঙা ভ্লগ চলে আপোনালোকক নিমন্ত্ৰণ জনালোঁ আমন্ত্ৰণ নাজানো কিবা এটা জনালোঁ তাৰপিছত এতিয়া আমি ইয়াতে বহি লৈছোঁ কিয় বা আন্ধাৰ হৈ গ'ল ইয়াতে বহি আছোঁ টেঙা কাটি আছে হাই দি দিয়া তাৰপিছত এইপিনে আমাৰ তলদলি বাইদেউ তাৰপিছত এতিয়া আমি মানে হেৰি কৰি আছোঁ আৰু নাই দিয়া বনাই আছোঁ তাৰপিছত খোৱাখিনি দেখাম আৰু লোভ চোভ নকৰিব আৰু কোনো যাতে আমাৰ পেট চেট নুফুলে সিহঁতক কামত লগাই দিছোঁ এইপিনে কলপাত আছে এইপিনে কলপাত আছে এয়া টেঙা গুচাই আছে টেঙা গুচোৱা পৰ্ব চলি আছে টেঙা কেইটা আছে 6টা আছে তাৰপিছত আৰু আমাৰ ঘৰৰ মানুহ আহিব আৰু তাৰপিছত এইটো আমাৰ বাহঁতৰ ঘৰ মানে আমাৰ পেহী আৰু বহি থাকা চাবি হ'ব ইয়াৰ চাবি নহয় চাবি নতুনকে আহিলে নহয় দেখাই দিয়া জ্বলা কেনেকুৱা হৈছে বা মজা আয়া কেনেকুৱা লাগিলে টেঙা খাই হৈ গ'ল আৰু ফিনিছ